Hi guys, welcome back to my YouTube channel আৰু মোৰ YouTube channel সকলোকে স্বাগতম জনাইছো আৰু আজি আৰম্ভ কৰিব লৈছো মোৰ অন্য এটা ভিডিঅ' মোৰ ভিডিঅ'টো সকলোৱে চাওক আৰু এনজয় কৰক। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। সেইদিনা মানে কি গাইছ না নাই? সেইদিনাখন মানে মই গাইছ বিয়াখন খাবলৈ ওলাই গৈছিলোঁ। তো বিয়াখন খাবলৈ ওলাই যাওঁতে সেই বিয়াখনত কিবা পৰম্পৰা আছে না কি আছে নাজানো, কিন্তু সেই বিয়াখনত এই দৰাটোৱে মানে কইনাজনী কিবা এটুকুৰা খুৱাব লাগে আৰু কইনাজনী দৰাটো কিবা এটুকুৰা খুৱাব লাগে। তো খুৱাই থাকোঁতে কি হ'ল চাওকচোন আপোনালোকে। বাকী আপোনালোকে ভয় খাইছে নেকি গাইছ? নাখাব, লগত মই আছোঁ। আৰু আপোনালোকে এনেকুৱা ভিডিঅ' বহুত চাব লাগিব। সেইদিনা কি হ'ল জানা গাইছ, আকৌ মানে সেইদিনা মানে ছোৱালীজনী পলাই গ'ল। তো পলাই যোৱাৰ পিছত পলাই গ'ল তাক সি মানে 60 বছৰ বয়সৰ 60 বছৰ বেছি এজন বৃদ্ধসকলে বা বুঢ়ালে পলাই গ'ল। তাৰপিছত বুঢ়ালে পলাই যোৱাৰ পিছত তাৰ বয়ফ্ৰেণ্ডে কৈছে তাক কেছ দিম, তোক কিডনেপ কৰিছে, হয়নে নহয়? তাৰপিছত ছোৱালীজনীয়ে কি কৈছে নহয়, কি কৈছে চাওকচোন আপোনালোকে। ठीक है, और इनका कोई गलती नहीं है, मेरा गलती है कि हम इनको लेके भागे हैं। ठीक है, अगर मरना चाहते हैं तो इन्हीं के साथ, जीना चाहते हैं तो इन्हीं के साथ, इनके खुशी में मेरा खुशी है। ठीक है ना? ठीक है, मरना चाहते हैं तो इन्हीं के साथ, जीना चाहते हैं तो इन्हीं के साथ। তাৰপিছত বয়ফ্ৰেণ্ডে কি কৰিব, বেচৰা কান্দি কান্দি আহি পেলাইছে আৰু বেয়া লাগে পায় বয়ফ্ৰেণ্ডটোলে। কেনেকুৱা অৱস্থা হ'ল চাওকচোন বয়ফ্ৰেণ্ডটোৰ। উপায় নাই। কিছুমান বিয়াত মানে কি জানে না আপোনাৰ, কিছুমান অদ্ভুত কিবা পৰম্পৰাই নে কি নিয়ম নীতি আছে নাজানো। এখন বিয়াত মানে দৰাটোৱে কইনাজনীক উঠোৱাৰ চেষ্টা কৰিয়ে আছে। তাৰপিছত কিয় নিজে চাই লওক। Control. उठा ले रे बाबा, उठा ले। আরে গাইছে কিন্তু একোৱে নাই। আৰু পিছৰখিনি চালে আপোনালোকে কিবা থাৰ্ড দিন বটল খাই মৰি যাবই মন যায়। পিছৰখিনি কি মানে এজন ল'ৰাই মানে ফেচবুকত চিনাকি হ'ল কি এঞ্জেল প্ৰিয়া বুলি ছোৱালী এজনীৰ লগত। তো ফেচবুকত চিনাকি নাই হ'ল, কথা বতৰা ধুনীয়াকৈ 2 এমাহমান পাতিলে। পতাৰ পিছত আৰু ফোন কৰিলে পলাই নাহি কিবা কিবি ক'লে আৰু পলুৱাই অনাৰ পিছত কি হ'ল চাই লওক আপোনালোকে। ফেচবুকত ছোৱালী চিনাকি হোৱাৰ যোনে ফেচবুকত ছোৱালী চিনাকি হয় তাৰ কি অৱস্থা হয় চাই লওক। তাৰপিছত কি হ'ল আৰু গাইছ, ঘৰলৈ পলাই আনিলে আৰু পলাই অনাৰ পিছত লগাই দিলে আৰু গৰু পিটন লগাই দিলে। তাৰপিছত মই মানে আৰু এখন অদ্ভুত বিয়া চাবলৈ গ'লে, সেইখন মানে কি আৰু অদ্ভুত। সেই অদ্ভুত বিয়াখন মানে কি দৰাটো কইনাজনী কিবা খুৱাব লাগে আৰু কইনাজনী দৰাটো কিবা খুৱাব লাগে। দৰাটো ধুনীয়াকৈ কইনাজনী দৰাটোক কিবা মুখলৈ খাবলৈ নিয়ে, নাখাওঁ, আকৌ টানি আনে, মুখৰ ওচৰলৈ নিয়ে আকৌ টানি আনে। এনেকৈ কৰি থাকোঁতে কি হ'ল চাই লওকচোন আপোনালোকে এবাৰ ভালকৈ। গলে চান দিয়ে যাবেন তাতে সমান সমান তোমরা বাদাম পাবেন। বাদামে দাদা কাঁচা বাদাম, আমার কাছে নাই বুবু ভাজা বাদাম, আমার কাছে পাবে শুধু কাঁচা বাদাম। তাৰপিছত গাইজ পালে এক কাণতলীয়া চৰ পোৱাৰ পিছত ছোৱালীজনীয়ে ভাবিলে আৰু এজনক জীৱনত কেতিয়াও নোজোকাওঁ আৰু
আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু সকলোৱে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। যিহেতু এই ভিডিঅ'বোৰ বনাওঁতে বহুত কষ্ট আৰু বহুত কিবা কিবি কৰিব লাগে, বহুত কষ্ট হয় মানে, তাৰ বাবে এটা লাইকটো আপোনালোকে কৰিব পাৰে, তো কৰি দিব লাইক এটা। অন্য এটা ভিডিঅ' লৈ আকৌ লগ পাম, তেতিয়ালৈকে ধন্যবাদ। টাটা, বাই বাই।